নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি পঢ়িম তোমালোকৰ 19 নম্বৰ পাঠ পৰিকল্পনা বাজেট আৰু উন্নয়ন এই পাঠটোৰ পৰা পৰিকল্পনা বাজেট আৰু উন্নয়ন কি সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম তোমালোকে যেহেতু এটা আমি পঢ়াব নোৱাৰো তোমালোকে ঘৰত ভালকে ৰিডিংটো পঢ়ি লবা বাকি যিখিনি নোৱাৰা সেইখিনি মই বুজাবলৈ চেষ্টা কৰিম বাৰু পৰিকল্পনা মানে কি ইয়াতে তোমালোকৰ পাঠত এটা জন্মদিনৰ বিষয়ে উল্লেখ কৰা আছে যে অৰুণিমা নামৰ ছোৱালী এজনীয়ে তাইৰ জন্মদিন উদযাপন কৰাৰ কাৰণে কি কৰিছে যোজা কৰিছে তাই জন্মদিনত কাক মাতিব কি বস্তু আনিব বেলুন বা কি বস্তু খুৱাব তাৰ কাৰণে কি কৰিছে নিৰ্দিষ্ট এটা তালিকা প্ৰস্তুত কৰিছে এই জন্মদিন উদযাপন কৰাৰ কাৰণে যিখিনি আঁচনি কৰিছে সেই বস্তুটোৱে হৈছে পৰিকল্পনা যে মই জন্মদিনটো উদযাপন কৰিলে কাক কেনেকৈ মাতিম কৰ আলহীক মাতিম কিমান দূৰৰ পৰা মোৰ বন্ধু বান্ধৱীক মাতিম বা কি বস্তু খুৱাম সেইটো হৈছে পৰিকল্পনা তাৰ পিছত সেই পৰিকল্পনাৰ কৰোতে কিছুমান বস্তুত টকা পইচাৰ প্ৰয়োজন হ'ব তোমাৰ মানুহখিনি আহিব তোমাৰ বন্ধু বান্ধৱীখিনিক মাতিব তাইৰ বন্ধু বান্ধৱীক মাতিব তাত খৰচ ঠিক তেনেকুৱা নাই কিন্তু বন্ধু বান্ধৱী অহাৰ লগে লগে সিহঁতক খুৱাব লাগিল মিঠাই হওক চাহে হওক বা বিস্কুটেই হওক বা তোমাৰ কেক এটা লাগিল বা তোমাৰ বেলুন লাগিল সেই বস্তুবিলাক কিনাৰ কাৰণে কি লাগিব টকা পইচাৰ প্ৰয়োজন হ'ব সেই টকা পইচাখিনি কৰ পৰা আহিব ক'ত কেনেকৈ খৰচ কৰিব সেইটোৱে হৈছে বাজেট বুজি পাইছা তোমালোকে পৰিকল্পনা কি যে পৰিকল্পনা মানে কোনো এটা কাম কৰাৰ কাৰণে প্ৰস্তুত কৰা আঁচনি আনহাতে বাজেট হৈছে টকা পইচাৰ লগত জড়িত যে টকাখিনি কৰ পৰা আহিব দেউতাকৰ পৰা আনিব নে মাকৰ পৰা আনিব মাকৰ পৰা খৰচ কৰিব নে দেউতাকৰ পৰা খৰচ কৰিব মিঠাইত কিমান খৰচ কৰিব চাহত কিমান খৰচ কৰিব বা কেকত কিমান খৰচ কৰিব বেলুনত কিমান খৰচ কৰিব সেইবিলাক হৈছে কি একোটা বাজেট এতিয়া আমি আমাৰ দেশখনৰ কথা কওঁ যে পৰিকল্পনাটো অকল যে জন্মদিনৰ ক্ষেত্ৰতে নহয় ইটো নহয় যে পৰিকল্পনা আমাৰ দেশৰ যিবিলাক পৰিচালনা কৰে দেশখন যিসকলে পৰিচালনা কৰে আমি যাক মন্ত্ৰী বা বিধায়ক বুলি কওঁ তেওঁলোকে সাধাৰণতে কি কৰে আমাৰ দেশৰ উন্নয়নৰ কাৰণে অৰ্থাৎ দেশখন আগবঢ়াই যোৱাৰ কাৰণে বিভিন্ন ধৰণৰ পৰিকল্পনা কৰে যে ক'ত কি কাম কৰিব ৰাস্তা ঘাটে কৰিব নে স্কুলে বনাব নে কলেজে বনাব ঠিক তেনেকুৱা ধৰণৰ কি কৰে সেইবিলাক পৰিকল্পনা কৰে আৰু আমাৰ দেশৰ যি পৰিকল্পনা সেইটো কি কৰে 5 বছৰৰ কাৰণে সেই 5 বছৰৰ কাৰণে কৰে সেই কাৰণে আমাৰ দেশৰ যিবিলাক পৰিকল্পনা সেইবিলাক সাধাৰণতে পঞ্চবাৰ্ষিক পৰিকল্পনা বুলি কোৱা হয় তাৰ ভিতৰত বাৰ্ষিক পৰিকল্পনা আছে বাৰ্ষিক পৰিকল্পনা মানে বছৰৰ ভিতৰত ধৰক কিছুমান সমস্যা আহি পৰে সেইবিলাক আমি বছৰত কৰিব লগা হয় সেইবিলাক হ'ল বাৰ্ষিক পৰিকল্পনা তাৰ পিছত তোমালোকে যদি পাঠটো পঢ়ি যোৱা তাত তোমালোকে পাবা যে আমি আমাৰ দেশখন চলোৱাৰ কাৰণে বা ৰাজ্যখন চলোৱাৰ কাৰণে টকাবিলাক কৰ পৰা আহে তেওঁলোকে কেনেকৈ কি বাজেট প্ৰস্তুত কৰে ক'ত কিমান খৰচ কৰিব শিক্ষাত কিমান খৰচ কৰিব কৃষিত কিমান খৰচ কৰিব সেই বস্তুবিলাক কি হয় বাজেট প্ৰস্তুত কৰে চৰকাৰে আৰু সেইমতে কি কৰে আমাৰ চৰকাৰখন চলাই নিয়া তেওঁলোকে কি কৰে সফল হ'বলৈ তেওঁলোকে চেষ্টা কৰে বাজেট আৰু পৰিকল্পনাৰ যোগেদি তাৰ পিছতে আমি এটা শব্দ ইয়াত পাইছো তোমালোকে সেই শব্দটো তোমালোকৰ কিতাপত অলপ কমকৈ আছে যে উন্নয়ন যে পৰিকল্পনা আৰু বাজেট যদি সফলভাৱে ৰূপায়ণ কৰিব পৰা যায় পৰিকল্পনা যদি সঠিক হয় বাজেট যদি আমি সঠিকভাৱে প্ৰয়োগ কৰিব পাৰোঁ তেতিয়া আমাৰ কি হয় উন্নয়ন মানে কি ডেভেলপমেণ্ট উন্নয়নটো কেনেকুৱা বস্তু ধৰা আমাৰ ৰাস্তা ঘাট নাই বা আমাৰ গাঁও অঞ্চলত ক'ৰবাত স্কুল নাই স্কুলত ফেন নাই সেইবিলাক দিয়াৰ কাৰণে যিবিলাক পৰিকল্পনা যদি চৰকাৰে কৰে সেই পৰিকল্পনাবিলাক যদি মানে সফল ৰূপত যদি ৰূপায়ণ কৰিব পাৰে তেতিয়াহ'লে দেশ বা ৰাজ্য এখন উন্নয়ন হোৱা বুলি আমি ক'ব পাৰোঁ তাৰ
ভিতৰতে এই পাঠটোৰ ভিতৰত তোমালোকে পাবা যে সঞ্চয়টো কি বস্তু সঞ্চয় শব্দটো এটো আকৌ আমি ঘৰুৱা কথাতে আহিব লাগিব কাৰোবাৰ ফ্যামিলিৰ কথা আমি ইয়াত ক'ব লাগিব বা তোমালোকৰ ব্যক্তিগত কথা আজি ধৰা তোমালোকৰ ঘৰৰ মানুহে কি কৰিছে 10 টকা খাবৰ কাৰণে দিছে তুমি ভাবিছা যে এই 10 টকাটোৰ মই 5 টকা খাওঁ 5 টকা মই কালি মই কিবা এটা বস্তু কিনিম বা মই মানে উমুকৰ জন্মদিনত যাব লাগিব তাতে কিবা এটা দিব লাগিব মই 5 টকাটো ৰাহি কৰি থৈ দিছো সেইটোৱে হৈছে কি সঞ্চয় তাৰ পিছত তোমালোকৰ প্ৰশ্ন উত্তৰ কিতাপ তোমালোকে চাই পাবা কল্যাণমূলক কাম কাকবোলে কল্যাণমূলক কাম মানে যিবিলাক কামে আমাৰ কি কৰে জনসাধাৰণৰ উন্নয়ন কৰে জনসাধাৰণৰ ভাল কৰে সেইবিলাকে কামে হৈছে কল্যাণমূলক কাম ধন্যবাদ আজি আমি ইমানতে সামৰিছো